সাজপাৰ পজি জুকীয়াটোত মই আজি টাই আহোম ড্ৰেছ পিন্ধিছোঁ। ধন্যবাদ। এয়া ক্ৰমিক সংখ্যা 2। শুভ সন্ধিয়া সকলোলৈ। মোৰ নাম ৰুণা ডেকা। মই সপ্তম শ্ৰেণীত পঢ়োঁ। আজিৰ এই মঞ্চলত মই বিহুৰ সাজপাৰ পৰিধান কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। এয়া ক্ৰমিক সংখ্যা 3। নমস্কাৰ, শুভ সন্ধিয়া সন্মানীয় বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত থকা সমূহ ৰাইজক মই স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰীমতী আশিকা শইকীয়া। মই উষাপুৰৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে বহুতো আছে। তাৰ মাজতে মই নাচি ভাল পাওঁ আৰু গান গাই খুবেই ভাল পাওঁ। আজি মই নাচনীৰ সাজযোৰ পৰিধান কৰি আহিছোঁ। ধন্যবাদ। জয় আই অসম। ধন্যবাদ। এয়া ক্ৰমিক সংখ্যা 4। নমস্কাৰ সন্মানীয় বিচাৰক মণ্ডলীসকল আৰু উপস্থিত থকা সন্মানীয় দৰ্শকবৃন্দসকল, মই সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মোৰ নাম শ্ৰীমতী এঞ্জেলিনা গগৈ। মোৰ ঘৰ হৈছে
ধন্যবাদ এয়া আমাৰ ওচৰত প্ৰতিযোগী সংখ্যা 7 Hello, my name is Pahibo Gahan. I read in KV Duliajan. ভয় খাব নালাগে একো নহয় কোৱা নামটো কোৱা My name is Pahibo Gahan. কোন ক্লাছত পঢ়ি আছা তুমি কৈ দিয়া I study in class 5D. Thank you. এয়া হৈছে আমাৰ প্ৰতিযোগী সংখ্যা 8 নমস্কাৰ মোৰ নাম ভায়লিনা ডেকা মই ক্লাছ 6ত পঢ়োঁ মই আজি বিহু নাচনীৰ সাজ পৰিধান কৰি আহিছোঁ ধন্যবাদ ধন্যবাদ তোমালোকে যে কৈছা কথাখিনি তোমালোকৰ পৰিচয়টোহে তাত লোৱা হৈছে দেই তোমালোকৰ চিনাকিটোহে তোমালোকে কি কৈছা কেনেকুৱা ধৰণে কৈছা তাৰ ওপৰত কিন্তু ইয়াত মাৰ্কছ কোনো ধৰণৰ তেওঁ ৰখা নাই কাৰণ সাজ পোছাকৰ ওপৰতহে মাৰ্কছটো ৰখা হৈছে তোমালোকৰ গতিকে ভয় কৰিব লগা একো নাই আৰু সকলোকে কৈছোঁ ময়ো ভয় কৰিছিলোঁ দেই একদম সৰু কথা এটা চবকে কৈছোঁ তোমালোকক নিজৰ দাদা বুলি যেতিয়া মঞ্চ এখনত থিয় হৈ থাকিবা সদায় মঞ্চখনৰ একদম শেষৰ কৰ্ণাৰটোলৈ চাবলৈ চেষ্টা কৰিবা তেতিয়া ভয় নালাগে আৰু এটা বস্তু মনত ৰাখিবা মই কি কৰিবলৈ আহিছোঁ কোনোবাই হাঁহিছে কোনোবাই কিবা কৈছে এনেকুৱা অজস্ৰ মানুহ পাবা পৃথিৱীত চবেই ফূৰ্তি কৰিবলৈ আহে আমি কাম কৰিবলৈ আহিছোঁ তুমি কাম কৰিবলৈ আহিছা মই কাম কৰিবলৈ আহিছোঁ গতিকে আমি যেতিয়া মঞ্চখনত উঠিম আমি নিজৰ কামখিনি ভালকৈ কৰিম হ'বনে সকলোকে কৈছোঁ কেতিয়াও নিজৰ যিটো কনফিডেণ্ট সেই কনফিডেণ্টটো কেতিয়াও নেহেৰুৱাবা দেই সেইটো আটাইতকৈ ডাঙৰ কথা হ'বনে এখন মঞ্চত যেতিয়া থিয় হ'ম মোৰ যিখিনি কথা ক'ব লগা আছে মই সেইখিনি কথা ক'ম সেইটো কাৰণে আহিছোঁ সেইটো মনোভাৱ সদায় ৰাখিবা ভয় নকৰিবা কোনেও হ'বনে আহা কোন আছিলা 9 নম্বৰ এয়া আমাৰ সন্মুখত 9 নম্বৰ প্ৰতিযোগী ধন্যবাদ শুভ সন্ধ্যা আপোনালোক সকলোলৈকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ মই তৈলনগৰী দুলীয়াজানৰ নিবাসী শ্ৰীযুত হেমন্ত গগৈ আৰু শ্ৰীমতী মেঘালী গগৈৰ কন্যা বিদিশা গগৈ মই কেন্দ্ৰীয় বিদ্যালয় দুলীয়াজানৰ 8ম শ্ৰেণীৰ ছাত্ৰী মোৰ ৰুচি মই গান গাই ভাল পাওঁ কবিতা আবৃত্তি কৰি ভাল পাওঁ আৰু বিহু নাচি খুবেই ভাল পাওঁ যিহেতু বিহুৰ বতৰ আজি মই এগৰাকী নাচনী হৈ আহিছোঁ ধন্যবাদ এয়া মঞ্চত প্ৰতিযোগী ক্ৰমাংক সংখ্যা 10 তুমি অকণমান ইফালে আহা তেতিয়া তোমাক বিচাৰকে দেখি থাকিব নমস্কাৰ মোৰ নাম শ্ৰীমতী কৃতিষ্ণা গগৈ মই ভাদৈমণিল ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ 7ম শ্ৰেণীৰ ছাত্ৰী মই আজি মুগাৰ সাজ পৰিধান কৰি আহিছোঁ মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে নাচি কবিতা আবৃত্তি কৰি আৰু ছবি আঁকি খুবেই ভাল পাওঁ ধন্যবাদ ধন্যবাদ জনাইছোঁ এয়া আমাৰ মাজত প্ৰতিযোগী সংখ্যা 11 নমস্কাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত ৰাইজ পোনপ্ৰথমে মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই শ্ৰীমতী গৰিমা নন্দিনী হাজৰিকা মই দিল্লী পাব্লিক স্কুল দুলীয়াজানৰ 7ম শ্ৰেণীৰ ছাত্ৰী মই আজি অসমীয়াৰ মান বিহুৰ সাজ পৰিধান কৰিছোঁ ধন্যবাদ শুভ সন্ধ্যা জয় আই অসম মাজলৈ আহা নমস্কাৰ মোৰ নাম শ্ৰীমতী ময়ূৰী বৰা পোনপ্ৰথমে মই সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ মই পশ্চিম জালনী প্ৰাথমিক বিদ্যালয় 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী মই নাচি ভাল পাওঁ আজি মই অসমীয়া সাজ পৰিধান কৰি আহিছোঁ মোৰ বয়স 9 বছৰ ধন্যবাদ ধন্যবাদ এইবাৰ প্ৰতিযোগী সংখ্যা 14 তেখেতক আগুৱাই আহিবৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ নমস্কাৰ উপস্থিত দৰ্শকবৃন্দ
আৰু বিচাৰক মণ্ডলীলৈ মোৰ তৰফৰ পৰা শুভ সন্ধ্যা জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ। মই শ্ৰীযুত সঞ্জয় বৰুৱা আৰু শ্ৰীযুতা মমী বৰুৱাৰ কন্যা বিপাঞ্চী বৰুৱা। মই দিল্লী পাব্লিক স্কুলৰ জ্যেষ্ঠ মানৰ ছাত্ৰী। মই নাচি মডেলিং কৰি আৰু কবিতা আবৃত্তি কৰি খুবেই ভাল পাওঁ। মই আজি পিন্ধি অহা সাজযোৰ তাই আহোমৰ সাজ মই পৰিধান কৰিছোঁ। ধন্যবাদ। ৰং বৈ বৈ। ধন্যবাদ। এইবাৰ আমাৰ মাজত আছে প্ৰতিযোগী সংখ্যা 15। মাজলৈ নহয় তোমাক দেখি দিব এতিয়া চাৰে চোৱা ধুনীয়াকৈ তোমাৰ নামটো কোৱা स्कूल का नाम মই ওচৰত গৈ পেলাই কৈ আছোঁ তোমাক অঁ তো শুভকামনা জনাইছোঁ সকলোলৈকে তেখেতলৈ আৰু তেখেতৰ পেৰেণ্টছৰ কাৰণেও। এইগৰাকীৰ কাৰণে কিন্তু এটা হাত চাপৰি হ'ব লাগে আৰু ডাঙৰকৈ হ'ব লাগে। উৎসাহ আৰু উদগনিয়ে মানুহৰ জীৱনটো সুচাৰুৰূপে পৰিচালিত কৰিব পাৰে, সদায় আমাক আচলতে সহায় কৰে, আমাৰ মনোবল বঢ়ায়। গতিকে তেখেতলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা, বহুত বহুত মৰম দেই। আহা সকলোলৈকে বহুত বহুত শুভেচ্ছা। বিহু বলীয়া আমি ৰাইজ, আমি বিহু ভাল পাওঁ। এই বিহুৰ এই সুন্দৰ মঞ্চখনত আজি আপোনালোকে আহি পেলাই যি প্ৰদৰ্শন কৰিলে, এয়া আপোনালোকে চিৰস্থায়ী হৈ ৰওক সকলোৰে কাৰণে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলো প্ৰতিযোগীকে মই ভিতৰলৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰেষ্ঠ আত্মবিশ্বাসী প্ৰতিযোগী এই খিতাপ অৰ্জন কৰিব